জাদু ভাগ ৰাতিও শুন কেতেকী প্ৰথম ঢোল ল'বৰ কাৰণে মই কান্দিছোঁ বহুত মাৰ ওচৰত মানে কিমান বয়স নমস্কাৰ সকলোকে মইনাজান অসমৰ এটা বিউটিকবি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিউটিকবি বুলি এইকাৰণে কৈছোঁ যে মোৰ লগত আছে আমাৰ চিমেন চাপৰি এজন উদীয়মান কণ্ঠশিল্পী আমাৰ উত্তম দা কি খবৰ ভালে আছেনে ভাল তোমাৰ ভাল একদম ভালে আছোঁ আচলতে মই আমাৰ এই চেনেলত আচলতে বহুকেইটা প্ৰতিভাৱান ব্যক্তিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ উপস্থাপন কৰিছোঁ আৰু বহুতে কমেণ্ট কৰিছে আচলতে আমাৰ চিমেন চাপৰি যিমান উদীয়মান প্ৰতিভাৱান ব্যক্তি আছে সকলোকে পৰিচয় দিয়া কৰ্তব্য বুলি মই ভাবি আজি আপোনালোকৰ মাজত আমাৰ উত্তম দাক চিনাকি কৰি দিছোঁ উত্তম দা প্ৰথমতে আপোনাৰ চিনাকিটো দিব আমাৰ দৰ্শকসকলক নমস্কাৰ মোৰ নাম উত্তম চুতীয়া হয় মোৰ ঘৰ ধেমাজি চিমেণ্ট চাপৰিতে হয় হয় যিহেতু তুমি আহিলা মোক খবৰ কৰি হয় কৰ্মস্থানলৈ তুমি আহিছা হয় তোমাক মই কিনো দিম হয় আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় আপোনালোক থাকিলে ৰঙালী বিহুৰ এখনি বিহুৱানেৰে তোমাক স্বাগতম জনাইছোঁ বাৰু আচলতে আপোনালোকে গম পায় উত্তম দাক আগত মই কেইবাটা ভিডিঅ' উত্তম দা আমাৰ চেনেলত উপস্থাপন কৰিছিলোঁ আচলতে তাৰ উপৰি আমাৰ দৰ্শকে ইমান বেছি মৰম দিলে ভাবি লোৱা নাই যে উত্তম দা আমাৰ অসমবাসীৰ মাজত মইনাজান অসম ফেমিলিৰ মাজত পৰিচয় কৰাই দিওঁ সেই উদ্দেশ্যে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ উত্তম দা এইফালে গামোচাখন দি খবৰ নাজানাই বোলে নকৰিলে হয় হ'লেও আপোনালোক থাকিলে বিহুৰ শুভেচ্ছা লগতে অসমবাসী ৰাইজক মইনাজান অসম ফেমিলিক আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আজি উত্তম দাৰ এটা সুন্দৰ গানেৰে আচলতে উত্তম খুব সুন্দৰ বিহু গাই আচলতে এটা বিহু গানেৰে আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰিম এটা গানেৰে আৰম্ভ কৰক আজি এই বিশেষ অনুষ্ঠানটো এতিয়া মই বিহু গীতৰ কলিৰে হয় আৰম্ভ কৰিবলৈ বিচাৰিছোঁ জানো এদি চাং নৈ এৰিব পাৰোঁ মই লাহৰি ঐ দিহিং নৈ এৰিব পাৰোঁ তোমাক মই নাচনি এৰিব নোৱাৰো নাখাই মই থাকিব পাৰোঁ মোৰ ভাল লগা এটি অলপ দিনৰ আগতে মই গীতটি গাই মোৰ ফেচবুক পেজত মই দিছিলোঁ এইটো গীত দিছিল ন যথেষ্ট মানে সহায় আগবঢ়াইছিলে মই চাইছিলোঁ বাৰু পাইছোঁ সেই গীতটিকে অকণমান মই গাবলৈ চেষ্টা কৰিছোঁ দিখতীয় ঘাট বাৰিষাৰে পিছল বাট হায় দেখা লুইততে উঠিছে বান হৃদয়ৰে কোণত মৰমবোৰ মই সাঁচিছোঁ সযতনে ৰাখিছোঁ হায় দেখা আনলৈ নিদিবি কাণ কিমান সুন্দৰ কণ্ঠ আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিলে বা শুনিলে নহয়নে উত্তম আচলতে আপোনাৰ লগত আমি যিহেতু আজি ঘৰুৱাভাৱে কথা যিমান কথা নহয় জানো আপুনি যে গানৰ জগতখনলৈ বা বিহুৰ জগতখনলৈ আহিলে আচলতে কিমান দিনৰ আৰম্ভণি আছিলে আচলতে মোৰ সৰুৰ অৱস্থাত আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া আছিল হয় দেউতা সৰুতে ঢুকাই আছে হয় বাইদেউ আৰু মই আৰু মা আছে হয় যিহেতু পইচাৰ অসুবিধা আছিলে সেই সময়ত মই ঢোল বজাবলৈ বহুত হেঁপাহ আছিল মোৰ হয় হয় ঢোল কিনিবলৈ পইচা নাই ঢোল বনাবৰ কাৰণে এটা ঢোলৰতো যথেষ্টখিনি পইচা প্ৰয়োজন হয় ঢোল ল'বৰ কাৰণে মই গাঁৱৰ ৰাইজে বনোৱা ঢোল বজাই তেনেকৈ শিকিছিলোঁ আৰু প্ৰথম ঢোল ল'বৰ কাৰণে মই কান্দিছোঁ বহুত মাৰ ওচৰত কিমান বয়সৰ কথা আছিলে এইটো মোৰ তোমাৰ তৃতীয় শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মানে আপোনাৰ বিহুৰ প্ৰতি হেঁপাহ আছিলে বিহু গান এইবোৰ প্ৰতি বহুত মোৰ হেঁপাহ আছিল মানে আৰু ঢোল বনাই দিলে মায়ে প্ৰথম মোক ছাগলী বিকি প্ৰথম মায়ে মোক ঢোল এটা কিনি দিছে আৰু মই চিলা পথাৰৰ পৰা আনিছোঁ চাউনি কৰিছোঁ নতুনকৈ ওচৰৰ দাদা এজনে খোলা এটা দিলে সৰু খোলা এটা দিলে খোলাটো বনাই আনিলোঁ তেনেকৈ ঢোল বজাই মানে চেমনীয়া হুঁচৰি কৰিছোঁ আমি গাঁৱত চেমনীয়া হুঁচৰি কৰাৰ পিছত প্ৰথমতে ঢোল বজাইছোঁ তাৰপিছত অলপ গান গাব ধৰিলোঁ মই নাচনীৰ লগত তাৰপৰা গান গাওঁতে মানে যিসকলে ৰাইজে দেখিছে তেওঁলোকে কয় তুমি গান গাব পাৰিবা তোমাৰ মাতটো ভাল ভয়েস আছে তোমাৰ গানৰ তেনেকৈ অলপ উৎসাহ পালোঁ মানে
ভাল বুলি ক'লেতো কিবা এটা ভাল লাগি যায় মনত নহয় জানো হয় আত্মসন্তুষ্টি লাভ কৰা হয় 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 তেনেকৈ গাব ধৰিলোঁ আৰু স্কুলীয়া জীৱনত মই গান গাইছিলোঁ আধুনিক গীত জ্যোতি সংগীত বিহুগীত পৰিৱেশন কৰি মানে গানটো সৰুৰ পৰা মানে পুৰা গাই আহিছিলে স্থান পাবলৈ মই সক্ষম হৈছিলোঁ হয় তেতিয়া স্কুলৰ ছাৰ বাইদেউসকলেও গীত পৰিৱেশন কৰিবলৈ কয় তেনেকৈ গাই আহিছোঁ আজিলৈকে পিছলৈ কি হয় নাজানো গান কৰাৰ কথা ভাবিছোঁ যিহেতু এতিয়া মোক স্থানীয় ৰাইজে মোক চিনি পায় মই গান গাওঁ বিহু মাৰো ঢোল বজাওঁ মাজে সময়ে ষ্টেজতো গান গোৱা দেখিবলৈ পাওঁ হয় হয় যিহেতু বহাগ বিহু হৈ আহিছে বহাগ বিহুটো আপোনাৰতো বহুত জেগাত আমাৰ চিমেন চাপৰিত আচলতে নিজৰ স্থানীয় ঠাইসমূহত মঞ্চ গ্ৰহণীৰ কাৰণে বহুত জেগাত নিমন্ত্ৰণ কৰা হয় আমি দেখি আহিছোঁ আচলতে এই বছৰত কোনোবা নহয় কোনোবা এটা জেগাত আপোনাৰ হয়তো নিমন্ত্ৰণ কৰিছে হৈছে নেকি এতিয়ালৈকে হোৱা নাই এতিয়ালৈকে মোৰ অহা নাই তেনেকুৱা কোনো কিন্তু মানে স্থানীয় ৰাইজসকলে মোক যিকোনো অনুষ্ঠানত গীত এটি পৰিৱেশন কৰিবলৈ অকণমান হ'লেও সুযোগ দিয়ে মোৰ সেই বস্তুটো বহুত ভাল লাগে মোৰ ভাল লাগে হয় চিমেন চাপৰি যিখন কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰে চিমেন চাপৰি আঞ্চলিক হয় সেইখন মঞ্চত লাষ্ট আপোনাৰ ছিংগাৰ লগত আমন্ত্ৰিত শিল্পীৰ লগত মাজতে মোক গীত এটি গাবলৈ সুযোগ দিয়ে তেনেকৈ গীত পৰিৱেশন কৰোঁ আৰু ক'ৰবাত মই অনুষ্ঠান চাব গ'লে মোৰ যদি চিনাকি মানুহ ওলায় কোনোবা তেতিয়া কয় তুমি আহিছা গীত এটা পৰিৱেশন কৰিব লাগিব দেই গীত এটা গাব লাগিব ভাল লাগিব মই তেতিয়া ভাল পাওঁ আৰু এটা বেলেগ এটা মানে ভাৱ উৎসাহো পোৱা যায় পাওঁ আৰু তেতিয়া গীত পৰিৱেশন তেনেকৈ গাই গাই মানে চিমেন চাপৰিৰ পৰা কৰি ডিমৌ চিলাপথাৰ এনেকৈ মানে ধেমাজিত মানে বিভিন্ন ঠাইত মানে অনুষ্ঠান কৰা হৈছে হয় আৰু এটা কথা মোৰ নিজস্ব এতিয়ালৈকে গান কৰা হোৱা নাইতো সেইকাৰণে সম্ভৱ আউটৰ মানুহবিলাকে চিনি নাপাবও পাৰে যিকেইজনে চিনি পায় তেওঁলোকে ভালকৈ জানে আৰু হয় আপোনালোকে হয়তো গম পালে এটা গীতৰ কলি উটুনা যি আজি অনুষ্ঠান আৰম্ভ কৰিলে আৰু এটা সুন্দৰ গীত শুনিম আচলতে যিহেতু ইমান সুন্দৰ কণ্ঠ আচলতে বহুতে হয়তো উটুনা চিনি আমাৰ চিমেন চাপৰিত পায় কিন্তু অসমৰ সকলো জেগাৰ পৰা চিনি নাপায় কিন্তু আজি আপোনালোকক উদ্দেশ্য এইটোৱে যে উটুনা ইমান ধুনীয়া কণ্ঠ আছে ইমান সুন্দৰ প্ৰতিভা আচলতে আমাৰ অসমবাসীৰ ৰাইজে যাতে মৰম দিয়ে নহয় জানো সেই উদ্দেশ্যেৰে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এটা গানেৰে অনুষ্ঠান অলপ সুন্দৰ কৰি তোলক নহয় জানো কি শুনাব এতিয়া বিহুকে নহয় যিটো বহাগ বিহু আহি আছে নহয় জানো ঠিক আছে এতিয়া বিহু শুনিম আমি নিজা দুভাগ ৰাতি শুন কেতে কিৰে বিননিত কেতে কিৰে বিননিত তোলৈনো মনত পৰে তোলৈনো মনত পৰে মোৰ ঐ বিহুৰে তলিতে ঐ শুন তোকেনো নেদেখিলে ঐ তোকেনো নেদেখিলে ঐ হিয়াখনি নপৰে হিয়াখনি নপৰে জোৰ ধন্যবাদ কেনেকুৱা পাইছে আচলতে কমেণ্ট কৰিব ইমান সুন্দৰকৈ আমাৰ উত্তম দাই গান গাইছে কি ক'ব আমাৰ অসমবাসী ৰাইজক ইমান ধুনীয়া কণ্ঠ আচলতে আমিতো শুনি থাকোঁ কিন্তু আজি আপোনালোকে কমেণ্ট কৰিব আচলতে কেনেকুৱা লাগিছে কি ক'ব অসমবাসী ৰাইজক মই এইটোৱে ক'ব বিচাৰোঁ হয় মোৰ নিচিনা এনেকুৱা উদীয়মান শিল্পী বহুতো আছে সকলোৰে মোৰ যেনেকৈ এটা সপোন আছে সাংস্কৃতিক পথাৰখনত যোৱাৰ সপোন তেনেকৈ প্ৰতিজন শিল্পীৰে আছে বুলি ভাবোঁ মই মোৰ তেনেকুৱা সপোন থাকে মোৰ তেনেকুৱা এটা সপোন আছে কিমান কি কৰিব পাৰোঁ নাজানো কিন্তু ভালপোৱাখিনি মই কৰি যাম বুলিয়ে মই মনত এটা থিৰাং কৰি লৈছোঁ মানে যিমানে কাম নহওক যিয়ে পৰিস্থিতি নহওক মই মোৰ ভালপোৱাখিনি মই তাৰ মাজতে মই চলাই নিম বুলি ভাবিছোঁ যিহেতু বহুত কৰ্মব্যস্ততাৰ মাজতো এইখিনি কাম কৰা হয় নহয় জানো হয় তাকে উত্তম এটা প্ৰশ্ন সুধিম আচলতে আপুনি ইমান ধুনীয়াকৈ গান গায় নহয় জানো যিহেতু আপোনাৰ কোনোবা এজন প্ৰিয় গায়ক আছে কোন বাৰু নিশ্চয় আছে মোৰ প্ৰিয় গায়ক বুলি ক'লেতো মই সকলোকে ভালে পাওঁ তাৰ ভিতৰতে বেছি ভাল লগা এজন থাকে চবৰে আমাৰ মণ্টুমণি দাদাক মোক বেছি ভাল লাগে মণ্টুমণি শইকীয়া তেওঁৰ গীত মই ভাল পাওঁ তেওঁ খুব ভাল পাওঁ মই মনৰ পৰাই ভাল পাওঁ এটা গীতৰ কলি শুনো মণ্টুমণি দাৰ পাৰি বেয়া হ'ব নেকি পাৰি মজা গাই দিয়ক এটা গান ঠিক আছে তেওঁ এটি গীত কৰিছিল নাখাওঁ বুলি এটি প্ৰেমৰ গীত হয় সেই গীতটি গাবলৈ অকণমান চেষ্টা কৰিছোঁ ঠিক আছে নাখাওঁ বুলি ঐ জান খালা কিয় কলিজা নিদিওঁ বুলি ঐ জান মৰম নোকাকে দিলা
নুবুজিলো আজিও মই তোমাৰে কথা ঐ মিছা মৰম দি মিছা আশা দি সপোনো ভাঙিলা ঐ মিছা মৰম দি মিছা আশা দি সপোন ভাঙিলা ঐ তোমাৰে মৰমে ঐ জান কৰিছে মোক পগলা দিনে নাই ৰাতি নাই ঐ জান ভাবোনো তোমাৰ কথা সপোনতে আহি তুমি দিয়াহি ধৰা ঐ দি থকতে তুমি দূৰে দূৰে কিয় আঁতৰি ৰোৱা ঐ দি থকতে তুমি দূৰে দূৰে কিয় আঁতৰি ৰোৱা ধন্যবাদ কি সুন্দৰ কণ্ঠ কমেণ্ট কৰিবা আচলতে আপোনালোকে কি ক'ব অসম ভাই ৰাইজক যিহেতু বিহু আহিছে বিহু কাৰণে যা যোগাৰ কি চলিছে আচলতে বিহু হুঁচৰিৰ পৰা আদি কৰি আচলতে কি চলিছে বিহু যা যোগাৰ বুলি ক'লে ক'ৰবাত কৰ্মশালা ৰখা হৈছে নেকি এইবছৰ কৰ্মশালা এটা কৰি আছোঁ মই আমাৰ চিমেণ্ট চাপৰিতে নে হয় চিমেণ্ট চাপৰি এটা কৰি আছোঁ মই যোৱা 22 তাৰিখৰ পৰা কৰি আছোঁ আজিও যাবই লাগিব খন্তেক পিছতে 2:30 মানতে যাবই লাগে আৰু তাৰপিছতে আছে চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে যিটো কৰ্মশালা দিয়ে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা তাতো মই থাকিবলগীয়া হ'ব তো আপোনাৰ 6 তাৰিখৰ পৰা আছে তাৰপিছতে আমি সৰু বিহুৱতী মাজু বিহুৱতী বৰ বিহুৱতী আঞ্চলিকৰ নিজৰ ছোৱালীখিনিকে লৈ মানে প্ৰগ্ৰেম কৰোঁ প্ৰতি বছৰে তেনেকৈ আমি জোনাই ধেমাজি ওচৰ প্ৰগ্ৰেম তেনেকৈ লৈছোঁ তেনেকৈ আৰু আৰু আচলতে আপোনালোকে উত্তম দা এটা কণ্ঠ আমাৰ আচলতে মইনাজান অসম ফেচবুক পেজতে আপোনালোকে চাই আছে যোৱা মানে ডিচেম্বৰ মাহত আমাৰ চিমেণ্ট চাপৰিত ইউনাইটেড ক্লাবে ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছিলে এটা হুঁচৰি দল মানে আমাৰ চিমেণ্ট চাপৰি এটা হুঁচৰি দল মানে তাত উত্তম দাই কণ্ঠ দিছিলে মানে গান গাইছিলে পূৰা বৰ্তমান সময়ত সেই মানে ভিডিঅ'টো 1 লাখ দৰ্শকে চাইছে বহুত বেছি সঁহাৰি পাইছে মই দৰ্শকৰ ফালৰ পৰা বা মইনাজান অসমলৈ বহুত বেছি উৎসাহ দিছে আৰু সেই ভিডিঅ'টো আৰু আচলতে আমাৰ উত্তম দাই গান গাইছিলে আচলতে বিহু গাইছিলে বহুত বেছি মানে ভাল লাগিলে আচলতে কি ক'ব সি 1 লাখ মানুহে চালে সেইটো ভিডিঅ' মই ভবা নাছিলোঁ ইমানবোৰ দৰ্শকে যে মৰম দিব চাব ভিডিঅ'টো হঠাৎ আমি বস্তুটো প্ৰস্তুত কৰি উলিয়াইছোঁ আনচিজন হয় বস্তুটো ডিচেম্বৰ মাহ আছিলে ব্যস্ত আছোঁ পোনাপুনি হৈ ঘপককৈ বস্তুটো মানে বিহু মাৰিব লাগে বুলি ক'লে ল'ৰাকেইজনে লগৰকেইজনে খেলখন খেলাইছিল আমি খুব 10 দিনৰ ভিতৰত তুমি দেখিছিলাই প্ৰেক্টিছ কৰি থাকোঁতে তুমি এদিন আহিছা ভিডিঅ' কৰিব পাৰিছিলোঁ ফোনাফোনি কৰি আমি লগৰকেইজন গোট খাই আলোচনা কৰি নাচনী 6-7জনী বিচাৰি তৎক্ষণাতে মানে বস্তুটো ছেটিংটো বনাই কৰিলোঁ কিমান কি হ'ল নাজানো আগত কোনো পৰিকল্পনা নাছিলে পিছত ভিডিঅ'বিলাক চালোঁ সিমান বেয়া হোৱা নাছিল সেই প্ৰেক্টিছ ভিডিঅ'টো 65,000 মানে চাইছিলে তাৰ পাছত মানে যেতিয়া নেকি মেইন ভিডিঅ'টো আমি দিলোঁ যি মানে আপোনাৰ খেল পতা হৈছিলে সেই খেলৰ ভিডিঅ'টো বৰ্তমান সময়লৈকে 1 লাখ দৰ্শকে চালে মানে ভিডিঅ'টো বহুত বেছি ভাল লাগিলে ইমান বেছি মৰম দিলে আৰু সেই বিহু হুঁচৰিটোত আমাৰ উত্তম দাই বিহু গাইছিলে আপোনাক সকলোকে পুনৰ জনাই দিছোঁ সেই বিহু গোৱা ব্যক্তিজন আচলতে এইজন নহয় জানো বৰ বেছি দেখিলে নকওঁ নহয় জানো আজি অনুষ্ঠানটো আৰু আপোনালোকে হয়তো কেনেকুৱা পালে কমেণ্ট কৰিব মতামত দিব এয়া আছিলে উত্তম দা আমাৰ চিমেণ্ট চাপৰি উদীয়মান কণ্ঠশিল্পী সকলোৱে মৰম দিব আশীৰ্বাদ দিব কি ক'ব শেষত অসমবাসী ৰাইজক মইনাজান অসম ফেমিলিক অসমবাসী ৰাইজক শেষত মই এইটোৱে ক'ব বিচাৰোঁ আমাৰ নিচিনা উদীয়মান শিল্পীসকলক তেওঁলোকে উৎসাহ দি যাওক তেতিয়াহে আমি আগবাঢ়ি যাবলৈ আমি সাহস পাম সেইটোৱে ক'ব বিচাৰিম তাকে আৰু এনেকুৱাই আৰু বন্ধুসকল আজি উত্তম দা আপোনালোকৰ মাজত চিনাকি কৰি আহিলোঁ আপোনালোকে মতামত দিব বৰ বেছি দীঘলীয়া নালাগিব আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তাৰ প্ৰতিশ্ৰুতি আৰু শেষত ৰঙাল বিহুৰ শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় আই অসম